এই মুহূৰ্তত দিব বিচাৰিছোঁ ইণ্ডিয়ান প্ৰাইম নিউজৰ অসমৰ দৰ্শকসকলক এটা ব্ৰেকিং নিউজ। কেব গৃহীতকৰণৰ বিৰুদ্ধাচন কৰি গহপুৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়ববীয়া সদস্যৰ সামূহিক পদত্যাগ। গহপুৰ নগৰত অনুষ্ঠিত সংবাদমেল যোগে সামূহিক পদত্যাগৰ ঘোষণা ABVPৰ গহপুৰ সমিতিৰ। আমি পুনৰবাৰৰ বাবে জনাই আছোঁ যে কেব গৃহীতকৰণৰ বিৰুদ্ধাচন কৰি গহপুৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়ববীয়া সদস্যৰ সামূহিক পদত্যাগ। গহপুৰ নগৰত অনুষ্ঠিত সংবাদমেল যোগে সামূহিক পদত্যাগৰ ঘোষণা ABVPৰ গহপুৰ সমিতিৰ। জয় জয়তে আপোনালোক সকলো জিলাকে গহপুৰ সমষ্টি কমিটি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আজি আমি গহপুৰ সমষ্টি কমিটিয়ে আজি এক প্ৰেছ বিবৃতি দিব বিচাৰিছোঁ, প্ৰেছ মিট দিব বিচাৰিছোঁ। এইটো কাৰণে আমি প্ৰেছ মিট দিব বিচাৰিছোঁ যে বৰ্তমান সাম্প্ৰতিক অসমৰ প্ৰতি লক্ষ্য ৰাখি যে বৰ্তমান সাম্প্ৰতিক সময়ত বিতৰ্কিত চিটিজেন এমেণ্ডমেণ্ট বিলে যি ধৰণে উত্তৰ পূৰ্বাঞ্চলক জুই জ্বলাইছে, বৰ্তমান চিটিজেন এমেণ্ডমেণ্ট বিলে মানুহৰ জীৱনৰ প্ৰতি যেনেকুৱা ধৰণৰ ভাবুকি আহিছে, মানুহৰ সংস্কৃতি সভ্যতা আৰু মানুহৰ জনজীৱনৰ প্ৰতি যি জীয়াই থকাৰ নৈতিক অধিকাৰ যি হেৰুৱাই পেলাইছে, বৰ্তমান অৱস্থাত ছাত্ৰ সমাজক এই অখিল ভাৰতীয় এই চিটিজেন এমেণ্ডমেণ্ট বিলে যেনেকৈ ধৰণে জীৱনৰ প্ৰতি শংকা আহি পৰিছে, তাৰ প্ৰতি আপোনালোকে ইতিমধ্যে সকলোৱে জ্ঞাত। সমগ্ৰ অসমত ছাত্ৰ সমাজে চিটিজেন এমেণ্ডমেণ্ট বিলৰ বিৰুদ্ধে তীব্ৰ ৰণদুমদুমি বজাইছে। আজি আমি আপোনালোকে নিশ্চয় সুধিব যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হৈ পেলাই যে আপোনালোক কিয় চিটিজেন এমেণ্ডমেণ্ট বিলৰ বিৰুদ্ধে ইমান সুচাৰ আৰু প্ৰতিবাদ হৈ পৰিছে। ইয়াৰ একমাত্ৰ কাৰণ দেশতকৈ মোমাই কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। এইখন অসমীয়া দেশ, এইখন অসম, এইখন উত্তৰ পূৰ্বাঞ্চল, এইখন স্বাভিমানৰ দেশ, এইখন স্বজাতিৰ দেশ। এই মুলুকত বসবাস কৰা আমি খিলঞ্জীয়া সন্তান হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে যি চিটিজেন এমেণ্ডমেণ্ট বিলক সমৰ্থন কৰিলে আমি অত্যন্ত লজ্জিত অনুভৱ কৰিছোঁ। আৰু অসমবাসী ৰাইজৰ ওচৰত আমি নতশিৰে তেওঁলোকৰ হৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। তেওঁলোকক ভগৱানে সুমতি দিয়ক যে তেওঁলোকে যি ছাপোৰ্ট কৰিছে অনতিপলমে অসমৰ ৰাইজৰ লগত থাকক, ছাত্ৰ সমাজৰ লগত থাকক, নহ'লে কিন্তু অসমৰ ৰাইজে অসমৰ সংগ্ৰামী সত্তাই তেওঁলোকক কেতিয়াও সমাধান নকৰিব। সেই গতিকে সময় থাকোঁতে আপোনালোকে অনতিপলমে আপোনালোকৰ হতকাৰী সিদ্ধান্তক চেঞ্জ কৰি পেলাই অসমৰ ৰাজ্যৰ পক্ষত থিয় দিবৰ কাৰণে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গহপুৰ সমষ্টি কমিটিয়ে তেওঁলোকক আহ্বান জনাইছোঁ। তেওঁলোকে কি কাৰণে সেই কথাটো ক'লে, আজি ডাঙৰ এক প্ৰশ্নৰ অৱতাৰণা হৈছে যে ঐতিহাসিক অসম চুক্তি হৈছিলে, অসমৰ সকলো ৰাইজে মানি লৈছিলে যে কোনো হিন্দু মুছলমান বিদেশী অসমত থাকিব নোৱাৰিব। আৰু সেই মৰ্মে তেতিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজী, তেতিয়াৰ হোম মিনিষ্টাৰ লালকৃষ্ণ আদৱানী মানি লৈছিলে। কিন্তু বৰ্তমান সময়ত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি অসম গণ পৰিষদৰ ভণ্ডামী সেইসকল জাতীয়তাবাদে কেলে মানি লৈছে, আমি তেওঁলোকক ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাই কুৱেশ্যন সুধিব বিচাৰিছোঁ। কি আপোনালোকৰ স্বাভিমান নাই নেকি? আপোনালোকৰ ভাষা সংস্কৃতিৰ প্ৰতি কি দায়িত্ববোধ নাই নেকি? এই অসমত কি অসমৰ মানুহ জীয়াই থকাৰ জীৱন নিৰ্বাহৰ কাৰণে স্বাভিমানৰ আপোনালোকৰ কি অলপো বিবেকত এমুঠি হ'লেও আই অসমীৰ প্ৰতি মৰম শ্ৰদ্ধা নাই নেকি? আমি আপোনালোকক ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাই কুৱেশ্যন সুধিব বিচাৰিছোঁ। আজি আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গহপুৰ সমষ্টি কমিটিয়ে পুনৰবাৰ কৈছোঁ, অসম প্ৰদেশৰ যি হতকাৰী সিদ্ধান্ত, অসম প্ৰদেশৰ যি জাতিধ্বংসী বিলৰ ওপৰত যি সমৰ্থন, আমি এই সমৰ্থনত নাই। তেওঁলোকে ছুইচাইড কৰিছে অসমত। এই ছুইচাইডৰ লগত আমি স্বাভিমান থকা এজন অসমীয়া হিচাপে, এজন সাতামপুৰীয়া বান্ধোনৰ এজন যুৱক হিচাপে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আজি সামূহিকভাৱে আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গহপুৰ সমষ্টি কমিটিয়ে সকলো সদস্যই আজি পদত্যাগ কৰিছোঁ। আৰু অনাগত দিনত এই বিতৰ্কিত বিলৰ বিৰুদ্ধে আমি গহপুৰবাসী ৰাইজৰ ওচৰলৈ যাম, গহপুৰৰ সংগ্ৰামী সত্তাৰ মাজলৈ যাম, গহপুৰৰ বৌদ্ধিক সমাজৰ ওচৰলৈ আমি যাম। আমি তেওঁলোকৰ পৰা পৰামৰ্শ ল'ম যে আমিও অসমৰ এজন স্বাভিমানী হিচাপে, উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী সংগ্ৰামী হিচাপে কেনেকুৱা ধৰণে এই বিলৰ বিৰুদ্ধে আন্দোলন কৰি এই বিলখন কেঞ্চেল কৰাৰ ক্ষেত্ৰত আমিও কিমান হ'লেও আই অসমীৰ কাৰণে কাম কৰিব পাৰিম, এই পৰামৰ্শ আমি ল'বলৈ যাম। কিমানে যে পদত্যাগ কৰিব? আমাৰ মোটামুটি 500 কৰ্মকৰ্তাই পদত্যাগ কৰিব আৰু পদত্যাগ কৰিছে। গহপুৰৰ পৰা তুৱাকান্ত দুৱৰাৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।